শিৱসাগৰৰ গড়গাঁৱত থকা এয়া আহোম ৰজাৰ কাৰেংঘৰ। এয়া ভিতৰৰ দৃশ্য, সম্পূৰ্ণ ভিতৰত আছো। এয়া একদম মাজভাগত ডাঙৰ ডাঙৰ এনেকুৱা খুঁটা। ইয়াৰ ওপৰত এনেকুৱা মাটি বৰণৰ ছাদ। কাৰেংঘৰৰ ভিতৰৰ দৃশ্য আপোনালোকক দেখুৱাইছোঁ। আপোনালোকে বাহিৰৰ পৰা দেখিছে, হয়তো ভিতৰত দেখা নাছিলে। ভিতৰৰ দৃশ্য আৰু অলপ বাহিৰৰ দৃশ্য আপোনালোকক দেখুৱাম, ইয়াৰ লগত সংযোগ কৰি ইয়াৰ ভিতৰৰ পৰা দেখুৱাইছোঁ। কাৰেংঘৰৰ ইয়াৰ ভিতৰৰ এই বাহিৰৰ দৃশ্য, এনেকৈ সুন্দৰ ঘাঁহনিৰ ধুনীয়া এটা পৰিৱেশ। এনেকৈ ইয়াত একদম ওপৰলৈ যাব পাৰে, কিন্তু ইয়াত বৰ্তমান যাব নিদিয়ে, বন্ধ কৰি দিছে। আৰু একদম ওপৰৰ ছাদখনত যোৱা এয়া চিৰি খটখটি, কিন্তু এতিয়া যাব নিদিয়ে। অলৰেডি যাব পাৰে ওপৰলৈকে, বৰ্তমান বন্ধ কৰি দিছে, যাব নিদিয়ে। বেলেগ ধৰণৰ সৰু সৰু ইটাৰে নিৰ্মাণ কৰিছিল। এইফালে গেট বন্ধ কৰি দিছে, যাব নিদিয়ে। মূল প্ৰৱেশ দুৱাৰ এইফালে দিয়াহে, ওপৰৰ পৰা উঠাইছোঁ। সুন্দৰ ঘাঁহনি। এইফালেদি উঠি আহিছিলোঁ, এতিয়া তললৈ নুমি যাম। কিমান তলত? 1টা 2টা 3টা 4টা 5টা 6টা 7টা 8টা 9টা 10টা 11টা 12টা 13টা 14টা 15টা 16টা 17টা 18টা 19টা 20টা 21টা 22টা 23টা 24টা খটখটি আছে প্ৰথম মহলালৈ উঠাৰ বাবে। আৰু ওপৰ মহলাটো উঠিবই নিদিয়ে। 24টা চিৰি আছে। এয়া এটা কৰিডৰ, এনেকুৱা কোঠা সৰু। এনেকৈ প্ৰথম কোঠাত ভিতৰত একদম এন্ধাৰ। এই ইয়াত একো নাই, এনেকৈ কোঠা কিহৰ কাৰণে এনেকৈ বনাইছিল কাৰেংঘৰ নাজানো। বিভিন্ন কোঠা আছে। এই এটা কোঠা, এইটোৰো এনেকৈ ৱাল। এনেকৈ এইফালেদি বাহিৰত ওলাব পাৰি। চাওক, এয়া ধুনীয়াকৈ নিৰ্মাণ কৰিছে, খুব সুন্দৰ পৰিপাটি কৰি ৰাখিছে। আৰু ইমান বছৰ ধৰি আছে, একো হোৱা নাই, খুব মজবুত হৈ আছে। গতিকে ভিডিঅ'টো চাব, লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।